कजरा रे तेरे काले काले नैना। ওইটো ফোন নেকি পা ক'ত যায় হাওয়াতি দেখোন। ও ক'ত যায় আপনি? এটা কথা কচোন তোর ধু পরীক্ষা আইলে তো নাইনত নয় এবার আতি মার্চের 3 তারিখের পর পরীক্ষা আমার। তেতিয়াহ'লে আজি এক মাহ নাই দেখো পরীক্ষার পড়া শুনা কে করা নাই তই ইয়াতে রাস্তায় তলকে ঘূৰি আছা এই ৰাতিপুৱাই আতি পঢ়িনো কি কৰিম, চাকৰি বাকৰি নাপাওঁই দেখো। মইতো এনেও চাকৰি নকৰো, দেউতাক কৈ দিছো। দাদা দেখোন ক'বাত যায় নেকি দাদা ডাক্তার বাপা দেখোন কত নাযাওঁ ৰবা এনে অলপ ফুৰবে আলো তুমি ক'বাত যোৱা নেকি এই একজন পেচেণ্ট আছে ৰ'ব ফোন কৰিছিল অলপ আগত এই ঘৰৰ ওচৰতে সেইকাৰণে খোজকাঢ়ি আহিছো পেচেণ্টটো চাবৰ কাৰণে ভালে কৰছ দা তুমি হলা আমাৰ গাঁৱৰে গৌৰৱ আৰু শুন তই চাই লো দেখছা ডাক্তার বাপাই এই গাঁৱক গেলি সুনাম কৰি আনি ডাক্তার হল এতিয়া চৰকাৰী ডাক্তার তেওঁ আমাৰ ওচৰ পাজৰৰ যাৰ যিমান বেমাৰ হয় চাব যায় আৰু তই পঢ়া শুনা কৰিব আৰি ঘূৰি আছা কি হা শুন কি হল তোমাৰ পঢ়া পাতি কেনে চলিছে খুৰা নাই ৰবক এনে আৰু টুকটাককে চলি আছে কিবাকে। দেখছ না ডাক্তার তাক মই কলো যে পঢ়া পাতি কেনে চলছি পৰীক্ষা আহিল সি এইবাৰ 9ত পঢ়ে মাৰ্চত পৰীক্ষা সি ক'বা ধৰছি পঢ়ি শুনিনো কি হব শুন তোমাৰ এইটো ভুল হৈছে তুমি ভালকৈ পঢ়িব লাগিব আজিকালি তুমি দেখিছাই যে নপঢ়িলে একো নহয় চাৰিওফালে যিকোনো ক্ষেত্ৰতে হওক তোমাৰ চাকৰি বাকৰি হওক ব্যৱসায় হওক বা সমাজত চলিবলৈ হ'লে জ্ঞান অৰ্জন কৰিবলৈ হ'লে পঢ়া শুনা কৰিবই লাগিব হয় ডাক্তাৰ খুৰা, কিন্তু মোৰ চাকৰি কৰিবৰ একেবাৰে মন নাই, মোৰ ব্যৱসায় কৰিবৰ মন। দেউতাক ক'লে দেউতাই কেটেংকে উঠে। দেউতাক মই কওঁ যে দেউতা মই ভৱিষ্যতে ভাল এগৰাকী ব্যৱসায়ী হ'ম। খুব সুন্দৰ শুন আজিকালি কেইজন অসমীয়া উদ্যমী যুৱক ব্যৱসায় কৰিবলৈ ওলাই আহিছে একেবাৰে নাই ক'ব গ'লে গতিকে তুমি যদি ইচ্ছা কৰা তুমি এটা এইম বান্ধি লোৱা লক্ষ্য এটা বান্ধি লোৱা যে তুমি ব্যৱসায় কৰিবা কিন্তু তাৰ কাৰণেতো তুমি ভালদৰে পঢ়িব লাগিব ব্যৱসায় কৰাৰ কাৰণেও পঢ়িব লাগে নেকি ডাক্তাৰ খুৰা? ইয়াতে দোকানীবিলাকৰ দেখোন তেনেকুৱা একো শিক্ষাই নাই। চোৱা শুন আজিকালি ভালদৰে ব্যৱসায় কৰাৰ কাৰণেও কমাৰ্চ পঢ়িব লাগে ভালকৈ তুমি মেট্ৰিক পাছ কৰা তাৰপিছত ভাল কমাৰ্চ কলেজত এখনত তুমি যদি পঢ়া আৰু কমাৰ্চ ভালকৈ অধ্যয়ন কৰি মাষ্টাৰ ডিগ্ৰী পাছ কৰা তাৰপিছত তুমি যদি ব্যৱসায় কৰা খুব সুন্দৰ সফল হ'ব পাৰিবা কাৰণ তাত তোমাক শিকোৱা হ'ব কেনেদৰে ভালদৰে ব্যৱসায় কৰিব পাৰি কেনেদৰে ব্যৱসায় আগবঢ়াই নিব পাৰি ব্যৱসায় কৰাৰ কাৰণে কি কি চাৰ্টিফিকেটৰ দৰকাৰ হয় কি গোটেইবিলাক বস্তু তুমি কমাৰ্চ পঢ়িলেই গম পাবা হয় নেকি খুৰা? মই গমেই পোৱা নাছিলো। এতিয়া আপুনি যিখিনি ক'লাক মোৰ বিৰাট ভাল লাগিল, মই পঢ়িম খুৰা, ভালকৈ পঢ়িম। চা শুন এতিয়া তই বুজি পালি নে ডাক্তৰ বাপাই যিখিনি কথা ক'লাক আৰু চাচোন আজিকালি ব্যৱসায় কৰাৰ কাৰণেও ভালদৰে পঢ়িব লাগিব মই বুজি পালো। এতিয়া শুন তুমি ভালকে পঢ়িবা এই চোৱাচো যিবিলাক টাটা বিৰলা আম্বানী তেওঁলোকেও বহুত পঢ়া উচ্চ শিক্ষিত ভাৰতৰ বাহিৰত পঢ়ি আহিছে সেইকাৰণে তেওঁলোকে আজি ডাঙৰ সফল ব্যৱসায়ী হ'ব পাৰিছে ব্যৱসায় আগবঢ়াই নিব পাৰিছে ঠিক আছে ডাক্তৰ খুৰা, মই যাওঁ দিয়ক, মই পঢ়িম দিয়ক ভালকৈ। তে ডাক্তৰ বাপা তুমিও যাবা ময়ো অলপ ফুৰি আহো বজাৰৰ ফালৰ পৰা তুমি আজি যিখিনি কথা ক'লা সেইখিনি বহুত বঢ়িয়া কথা ক'লা শুনক বিশেষকৈ সি ভালদৰে পঢ়ক ভাল সফল ব্যৱসায়ীয়ে হওক তাৰে কামনা কৰিছো আৰু এটা তুমি কাম কৰিব লাগিব বাপা তুমি দেখিছাই আমাৰ গাঁৱৰ মানুহবিলাকৰ শিক্ষা দীক্ষাৰ প্ৰতি একেবাৰে বিশেষকৈ ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰেষ্ট একেবাৰেই নাই আৰু সেইটো সিহঁতৰো ভুল নহয় দিয়া যে সিহঁতৰ মাক বাপেকবিলাকেও এই ক্ষেত্ৰত পিছপৰা যদি ক'ব যাওঁ আমি সেইকাৰণে আমিয়ে আগুৱাই নিব লাগিব সিহঁতে যাতে ভৱিষ্যতে সফল হ'ব পাৰে যিকোনো কেৰিয়াৰ বিষয়ক তেওঁলোকে জানে হ'ব দিয়ক দাদা সময় পালে বা ছুটি পালে কেতিয়াবা এই বিষয়ত আলোচনা কৰিম আৰু সজাগ কৰিম বিশেষকৈ ল'ৰা ছোৱালীবিলাকক আৰু গাঁৱৰ ৰাইজখিনিক